জয় জৱান জয় কিষাণ এই বাক্যশাৰী কৈছিল আমাৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী দেৱে 1965ত ৰামলীলা ময়দানত হোৱা এখন সভাত আৰু আজি আমি জানিম ভাৰতীয় সেনাৰ কেইটামান ইণ্টাৰেষ্টিং ফেক্ট যিটো আমি সকলোৱে জনা উচিত আৰু তাৰ লগতে গৌৰৱ অনুভৱ কৰা উচিত সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আৰম্ভ কৰিছোঁ এক নম্বৰ পইণ্টটো আছে পৃথিৱীৰ আটাইতকৈ ওখ বেটেলফিল্ড অৰ্থাৎ যুদ্ধক্ষেত্ৰ হৈছে চিয়াচেন গ্লেচিয়াৰ আৰু এই চিয়াচেন গ্লেচিয়াৰ সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 5000 মিটাৰ ওপৰত আৰু ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে ইণ্ডিয়ান আৰ্মিয়ে এই চিয়াচেন গ্লেচিয়াৰ নিয়ন্ত্ৰণ কৰে আৰু ইয়াৰ লগত জড়িত এটা সৰু কাহিনী এটা আছে যে ইণ্ডিয়ান আৰ্মি আৰু পাকিস্তান আৰ্মি যেতিয়া যুদ্ধ হৈছিল ইণ্ডিয়ান আৰ্মিয়ে অপাৰেশ্যন হোৱাইট ৱাছ নামৰ 80 অপাৰেশ্যন লঞ্চ কৰিছিল আৰু তাত কালি নামৰ এটা মিছাইল ইউজ কৰিছিল আৰু ইয়াৰ বিষয়ে আপোনালোকে বেছি ষ্টাডি কৰিব বিচাৰে বা জানিবলৈ বিচাৰে তেনেহ'লে আপোনাৰ বেলেগ ইউটিউব চেনেল বা গুগল চাৰ্চ কৰিব পাৰে বহুত ইণ্টাৰেষ্টিং ষ্টৰি হয় 2 নম্বৰ পইণ্টটো আছে যে আমাৰ ইণ্ডিয়ান আৰ্মি এটা বিশ্ব ৰেকৰ্ড বা ৱৰ্ল্ড ৰেকৰ্ড এটা আছে যে 1971 হোৱা ইণ্ডিয়ান আৰ্মি আৰু পাকিস্তান আৰ্মিৰ মাজত হোৱা যুদ্ধত প্ৰায় 93,000 পাকিস্তানী আৰ্মিয়ে আত্মসমৰ্পণ কৰিছিল আৰু ই এটা ৱৰ্ল্ড ৰেকৰ্ড হয় তৃতীয়টো পইণ্ট হৈছে যে ভাৰতীয় সেনাক ওখ পাহাৰ পৰ্বত আদি যুদ্ধত নিপুণ বুলি জনা যায় আৰু তাৰ লগত জড়িত এখন স্কুল বা এখন ট্ৰেইনিং চেণ্টাৰ হৈছে ভাৰতীয় সেনাৰ হাই এল্টিটিউড ৱাৰফেয়াৰ স্কুল সংক্ষেপে HAWS নামে জনা যায় ইয়াৰ মেইন কথাটো হ'ল যে ইয়াতে USA UK ইউনাইটেড কিংডম ৰাছিয়া ইত্যাদিৰ স্পেচিয়েল ফ'ৰ্চক ট্ৰেইনিং দিয়া হয় 4 নম্বৰ পইণ্টটো আমাৰ গোৰ্খা ৰেজিমেণ্টৰ লগত জড়িত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমাৰ ইংলেণ্ডৰ হৈ আমাৰ ইণ্ডিয়ান আৰ্মিয়ে যুদ্ধ কৰিছিল আৰু তাতে এটা বেটেলিয়ন আছিল বা ৰেজিমেণ্ট এটা আছিল সেইটো নাম হ'ল গোৰ্খা ৰেজিমেণ্ট যি আমাৰ নেপালী সৈন্যৰে গঠিত তো এডল্ফ হিটলাৰে কৈছিল যে যদি তেওঁৰ এই গোৰ্খা ৰেজিমেণ্ট থাকিলে তেনেহ'লে তেওঁ গোটেই ইউৰোপ বা গোটেই যুদ্ধখন অনায়াসে জিকিব পাৰিলে হয় আৰু এইটো বহুত এটা সন্মানৰ কথা হয় আমাৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে 5 নম্বৰ পইণ্টটো আছে যে যেতিয়া আমাৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ কৰা হৈছিল তাৰ লগত জড়িত আৰু আপোনালোকে পৰমাণু যিখন মুভি আছে জন আব্ৰাহাম আছে সেই বিষয়ে হয়তো চাইছে তাতে CIA চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চি যোনটো আছে আমেৰিকাত তেওঁলোকে আমাৰ ইণ্ডিয়ান চেংচন লগাই থৈছিল যে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে যাতে কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ কৰিব নোৱাৰে বাট তেওঁলোকে গম নোপোৱাকৈ গোপনভাৱে আমাৰ যিটো পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ কৰিছিল এইটো এটা বহুত ডাঙৰ ফেইলিয়ৰ আছিল CIAৰ কাৰণে আৰু 6 নম্বৰ পইণ্টটো হৈছে যে আন যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে বেংক হওক ৰেলৱে হওক এয়াৰপৰ্ট হওক বা যিকোনো ক্ষেত্ৰতে কিছুমান কাষ্ট চিষ্টেম আছে বাট ইণ্ডিয়ান আৰ্মিত কোনো ধৰণৰ কাষ্ট চিষ্টেম নাই 7 নম্বৰ পইণ্টটো আছে যে বেটল অফ লংগেৱালাৰ বিষয়ে 1971 ডিচেম্বৰত এই বেটল অফ লংগেৱালা হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত ইয়াত আমি যদি কম্পেয়াৰ কৰোঁ ভাৰতৰ মাত্ৰ সৈন্যৰ সংখ্যা আছিল 120 জন আৰু এখন জীপ আছিল মাত্ৰ আৰু তাতে M40 এটা ৰাইফল আছিল আনহাতে পাকিস্তানৰ সৈন্যৰ সংখ্যা আছিল 2000 45খন আছিল টেংক আৰু এটা আছিল মোবাইল ইনফেণ্ট্ৰি ব্ৰিগেড তথাপিও সেই যুদ্ধত ভাৰতীয় সেনাই জয়লাভ কৰিছিল আৰু ইয়াৰ ওপৰত ভিত্তি কৰি এখন চিনেমা বনোৱা হৈছে বৰ্ডাৰ আমাৰ সকলোৰে পৰিচিত আকৌ এবাৰ সেই মুভিখন চাব যদি প্ৰয়োজন হয় 8 নম্বৰ পইণ্টটো আছে যে সকলোতকৈ পুৰণা ৰেজিমেণ্ট ইণ্ডিয়ান আৰ্মি হ'ল সেইটো হৈছে প্ৰেচিডেণ্টছ বডিগাৰ্ড আৰু এই প্ৰেচিডেণ্টছ বডিগাৰ্ড ৰেজিমেণ্ট আছে তেওঁলোকক স্থাপন কৰা আছিল 1773 আৰু ইয়াৰ এটা ইণ্টাৰেষ্টিং কথা হ'ল যে এই ৰেজিমেণ্টৰ যিবিলাক আৰ্মি আছে বা সৈন্য আছে তেওঁলোক সকলো পেৰাট্ৰুপাৰ্ছ হয় আৰু ইণ্ডিয়াৰ সকলোতকৈ সন্মানজনক যিটো ৰেজিমেণ্ট আছে সেইটো হ'ল প্ৰেচিডেণ্টছ বডিগাৰ্ড 9 নম্বৰ পইণ্টটো আছে পৃথিৱীৰ আটাইতকৈ ওখ দলংখন হ'ল বেইলি ব্ৰিজ আৰু এই বেইলি ব্ৰিজ অৱস্থিত লাডাখত আৰু ইয়াৰ ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই বেইলি ব্ৰিজখন বনাইছিল ইণ্ডিয়ান আৰ্মিয়ে 1982 ঠিক আছে আৰু 10 নম্বৰ পইণ্টটো আছে যে অপাৰেশ্যন ৰাহতৰ ওপৰত অপাৰেশ্যন ৰাহত হ'ল যে উত্তৰাখণ্ডত এবাৰ বহুত ডাঙৰ বানপানী হৈছিল 2013ত আৰু সেই 2013 চনত ইণ্ডিয়ান এয়াৰফ'ৰ্চে প্ৰায় 20,000 সাধাৰণ জনতাক ৰেস্কিউ অপাৰেশ্যন কৰিছিল আৰু সেইকাৰণে এইটো এটা ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ চিভিল ৰেস্কিউ অপাৰেশ্যন হয় 11 নম্বৰ পইণ্টটো আছে ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ পুৰণা পেৰামিলিটাৰী ফ'ৰ্চ হ'ল আছাম ৰেজিমেণ্ট এইটো আমাৰ অসমীয়াসকলৰ বাবে বহুত গৌৰৱৰ বিষয় যিটো পেৰামিলিটাৰী ফ'ৰ্চ আছে ইণ্ডিয়ান আৰ্মি সেইটো সকলোতকৈ পুৰণি আমাৰ আছাম ৰেজিমেণ্ট আৰু ইয়াক স্থাপন কৰা হৈছিল 1835ত আৰু এটা আমাৰ অসমীয়াৰ কাৰণে এটা গৌৰৱৰ কথা এইটো হয়তো সকলোৱে বহুতে জানে বা বহুতে নাজানে যে NDA নেশ্যনেল ডিফেন্স একাডেমি যি আছে সেই নেশ্যনেল ডিফেন্স একাডেমিৰ পৰা যিটো বেষ্ট কেডেট প্ৰত্যেক বছৰে ওলায় তেওঁক দিয়া হয় এটা গ'ল্ড মেডেল আৰু সেই গ'ল্ড মেডেলটোৰ নাম হৈছে বীৰ লাচিত গ'ল্ড মেডেল ঠিক আছে আমাৰ যে লাচিত বৰফুকন আছে তেখেতৰ সন্মানৰ অৰ্থে এই পুৰস্কাৰটি দিয়া হয় বীৰ লাচিত গ'ল্ড মেডেল NDA নেশ্যনেল ডিফেন্স একাডেমি প্ৰাৰ্থীজনক
আশা কৰোঁ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ